নমস্কাৰ, মই ভনিতা নাথ আৰু মই মোৰ ইউটিউব চেনেলত নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। আহকচোন ভিডিঅ'টি উপভোগ কৰোঁ। প্ৰথমে মই মোৰ কৰ্মৰত মহাবিদ্যালয়খনৰ খেলপথাৰৰ পৰাই এই ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। চাওকচোন বান্দৰৰ জাক। বান্দৰৰ জাকটো দেখি যদিও ভাল লাগিছে, সিহঁতে আচলতে খাদ্যৰ অভাৱতহে এনেদৰে ওলাই আহিছে। এইবাৰ আমি আহি উপস্থিত হৈছোঁ হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত। মন্দিৰলৈ সোমোৱা পথতে কেইবাখনো দোকান আছে য'ত ফুল, চাকি বন্তি পোৱা যায়। লগতে এয়া কাছকেইটা চাওকচোন মন্দিৰৰ পুখুৰীৰ। এয়া মন্দিৰৰ ভিতৰচৰা। মাধৱ মন্দিৰৰ চৌহদত এয়া লক্ষ্মী মন্দিৰ। অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰটি। আমি এই মন্দিৰটি দৰ্শন ইতিমধ্যে সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা উভতিবলৈ লৈছোঁ। এইবাৰৰ যাত্ৰা হাজো বিখ্যাত পুৱামক্কালৈ বুলি। আমি আহি পালোঁ পুৱামক্কাত আৰু মই পুৱামক্কাৰ পৰিৱেশ দেখাইছোঁ। এইবোৰ দোকান পোহাৰ আৰু ইয়াৰ মাজে মাজে আমি ওপৰলৈ বুলি গৈ আছোঁ। জনশ্ৰুতি আছে যে মক্কাৰ পৰা এপোৱা মাটি আনি এই মছজিদটো স্থাপন কৰাৰ বাবে ইয়াৰ নাম পুৱামক্কা হৈছে। এয়া মই মছজিদৰ ভিতৰচৰালৈ গৈ আছোঁ আৰু ভিতৰচৰাৰ পৰিৱেশ মই আপোনালোকক এতিয়া দেখুৱাম। আমিও আল্লাহৰ চৰণত মূৰ দোৱাই আহিলোঁ। পুৱামক্কালৈ গ'লে এনে কিছু সৰু সৰু দোকান দেখিবলৈ পোৱা যায়, য'ত বিভিন্ন ধৰণৰ সজোৱা বস্তু বা ধৰ্মীয় কিছুমান বস্তু পোৱা যায়। আমি ইয়াৰ পৰাই সৰু সুৰা কেইবিধমান বস্তু কিনি আনিলোঁ। দিনটো বৰ সুন্দৰভাৱে অতিবাহিত কৰি এতিয়া আমাৰ উভতনি যাত্ৰা ঘৰলৈ বুলি। দৰ্শকসকল, আপোনালোকে ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।